হাই বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গলত একদম গামোচা ওলমাই ল'লোঁ। আজি আমাৰ গাঁৱত কীৰ্তন পাতি আছে, তো আপোনালোকক অলপ কীৰ্তনৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিওঁ। আমাৰ গাঁৱতনো কেনেকুৱা কীৰ্তন হয়। প্ৰতি বছৰে আমাৰ গাঁৱত কীৰ্তন পাতে। তো প্ৰতি বছৰৰ দৰে আজিও কীৰ্তন হৈছে। এইবছৰ অলপ সোনকালে পাতিছে। সিবছৰ লকডাউন হোৱাৰ কাৰণে পাতিব নোৱাৰিলে। এইবছৰ বহুত ভালকৈ পাতিছে সিবছৰতকৈ। তো আপোনালোকক আজি ভিডিঅ'টো ভক্তিৰ ওপৰত হ'ব। তো বলক আপোনালোকক আমাৰ গাঁৱৰ কীৰ্তনৰ পৰিৱেশনো কেনেকুৱা তাকে অলপ দেখুৱাই দিবলৈ প্ৰয়াস কৰোঁ।